নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই, আমাৰো ভালেই। আজি মই আহিছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো বেলেগ একো নহয়, মানে আমাৰ ঘৰলৈ নিউ মেম্বাৰ এজন আহিছে, চাব কেনেকুৱানো। তাৰপিছত ভিডিঅ' আপোনালোকৰ মাজত বহুত দিন হ'ল দিব পৰা নাই। দিব নোৱাৰা এটাই কাৰণ, মানে অসুবিধা এটা আছে। অসুবিধাটো কৈয়ে দিওঁ, কাৰণ মোৰ মোবাইল নাই। মোৰ মানুহজনৰ মোবাইলেদি মই ভিডিঅ' বনাওঁ। অসুবিধা হয়, থকা সময়ত মোৰ সুবিধা নহয়, তাৰপিছত আৰু মোৰ সুবিধা হ'লে তেখেতৰ নহয়। ঠিক তেনেকৈ মই আপোনালোকক ভিডিঅ' দিব নোৱাৰোঁ। চ' আজি ভাবিলোঁ অলপ সময় উলিয়াই আপোনালোকক ভিডিঅ'টো দিওঁ, চাব আপোনালোকে। আহি গ'লোঁ আপোনালোকক আমাৰ নিউ মেম্বাৰক দেখুৱাবৰ কাৰণে। গৰমটো কেনেকুৱা বাৰু? বহুত গৰম দিছে। চাওক নিউ মেম্বাৰ, এয়া চাওক। এয়া এয়াই হ'ল আমাৰ নিউ মেম্বাৰ। এয়া আমাৰ মানুহজনৰ একদম আশা সপোনৰ বস্তু। ভিডিঅ'টো ইমানখিনি মই পিন্ধি আছোঁ লোৱা। ক'ত যোৱা আকৌ ঘূৰিব যাব হ'লেই। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এইজন আমাৰ গোসাঁই, ইমান ডাঙৰ হ'লেই আপোনালোকক বহুত সৰুতে দেখুওৱা। ইয়াৰ কাৰণেও মই কিছুমান ভিডিঅ' আপোনালোকক দিব নোৱাৰোঁ, আমাৰ সময় দিব লগা হয় গোসাঁইবোৰ। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই এতিয়ালৈ।